হেল্ল' গাইজ, ৱেলকাম বেক মাই চেনেল। তো আজি আমি ষ্টাৰ্ট কৰিম অসম ইতিহাসৰ কেইটামান MCQ কিতাপ জিকে। আৰু তাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে ইয়াৰ যোৱাৰ ভিতৰত আমি এটা প্ৰশ্ন আগবঢ়াইছিলোঁ আপোনালোকৰ বাবে। আৰু প্ৰশ্নটো হৈছিলে ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল। আৰু অপশ্যনকেইটা আপোনালোকক দিয়া আছিলে আৰু তাৰে বহুতে উত্তৰ দিছে। আৰু মই শুদ্ধটো কৈ দিওঁ যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 কলিকতা। কলিকতা বা কলকাতাত ভাৰতৰ প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল। তো গাইজ আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব। তো ব'লক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোনগৰাকী ৰজাৰ দিনত লোকপিয়ল প্ৰথা আৰম্ভ হৈছিল। আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন 1 মানসিংহ, অপশ্যন 2 শিৱসিংহ, অপশ্যন 3 চন্দ্ৰকান্ত সিংহ, অপশ্যন 4 প্ৰমত্ত সিংহ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহৰ দিনৰ পৰা লোকপিয়ল প্ৰথা আৰম্ভ হৈছিল। 2 নম্বৰ প্ৰশ্ন বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি আছিল। অপশ্যন 1 পুষ্য বৰ্মন, অপশ্যন 2 ভাস্কৰ বৰ্মন, অপশ্যন 3 সমুদ্ৰ বৰ্মন, অপশ্যন 4 বল বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষ ৰজা আছিল। 3 নম্বৰ প্ৰশ্ন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল। অপশ্যন 1 ব্ৰহ্মপাল, অপশ্যন 2 ৰত্নপাল, অপশ্যন 3 ধৰ্মপাল, অপশ্যন 4 গোপাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ব্ৰহ্মপাল। ব্ৰহ্মপাল কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল। 4 নম্বৰ প্ৰশ্ন অসমত আহোমসকলৰ ৰাজত্ব আৰম্ভ হৈছিল। অপশ্যন 1 1222 খ্ৰীষ্টাব্দত, অপশ্যন 2 1225 খ্ৰীষ্টাব্দত, অপশ্যন 3 1228 খ্ৰীষ্টাব্দত, অপশ্যন 4 1227 খ্ৰীষ্টাব্দত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দৰ পৰা অসমত আহোমসকলে ৰাজত্ব কৰে। 5 নম্বৰ প্ৰশ্ন ভগা ৰজা বুলি খ্যাত আহোম ৰজাগৰাকী হ'ল। অপশ্যন 1 চুটিনফা, অপশ্যন 2 চুডাংফা, অপশ্যন 3 চুৰমফা, অপশ্যন 4 চবিনফা। ইয়াতে শুদ্ধ উত্তৰটো হ'ব চুৰমফা। চুৰমফা ৰজাক ভগা ৰজা বুলি জনা যায়। 6 নম্বৰ প্ৰশ্ন কোনগৰাকী আহোম ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হৈছিল। অপশ্যন 1 চুডাংফা, অপশ্যন 2 চুহুংমুং, অপশ্যন 3 চুক্লেংমুং, অপশ্যন 4 চুকাফা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 চুক্লেংমুং। চুক্লেংমুঙৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী ৰজাৰ দিনৰ পৰা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা হৈছিল। অপশ্যন 1 চুকাফা, অপশ্যন 2 শিৱসিংহ, অপশ্যন 3 চুহুংমুং, অপশ্যন 4 গদাধৰ সিংহ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 চুহুংমুং। চুহুংমুং ৰজাৰ দিনৰ পৰা স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰা হৈছিল। 8 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰলৈ যোৱা পুৰণি পথটো কোনে নিৰ্মাণ কৰিছিল। অপশ্যন 1 মহিৰংগ দানৱ, অপশ্যন 2 নৰকাসুৰ, অপশ্যন 3 ভগদত্ত, অপশ্যন 4 ভীষ্মক ৰজা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 নৰকাসুৰ। নৰকাসুৰে কামাখ্যালৈ যোৱা পুৰণি পথটো নিৰ্মাণ কৰিছিল। 9 নম্বৰ প্ৰশ্ন প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা। অপশ্যন 1 নৰকাসুৰ, অপশ্যন 2 ভগদত্ত, অপশ্যন 3 ভাস্কৰ বৰ্মন, অপশ্যন 4 মহিৰংগ দানৱ। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা। অন্তিমটো প্ৰশ্ন অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে গৌড়, উদ্ৰ, কলিংগ, কুশলপতি বুলি তলৰ কোনগৰাকী ৰজাক কোৱা হৈছে। অপশ্যন 1 হৰ্ষদেৱ, অপশ্যন 2 ভাস্কৰ বৰ্মা, অপশ্যন 3 চুকাফা, অপশ্যন 4 নৰনাৰায়ণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 হৰ্ষদেৱ। হৰ্ষদেৱক কোৱা হয়। তো ৰাইজ ইতিমধ্যে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে। আৰু মই ভিডিঅ'টো ষ্টাৰ্টিঙত কোৱা মতে আপোনালোকৰ বাবে এটা মই প্ৰশ্ন লৈ আহিম বুলি কৈছিলোঁ। আৰু সেইমতে মই আপোনালোকৰ প্ৰশ্নটো আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে কোনগৰাকী ৰজাৰ ৰাজত্ব কালত ভাস্কৰাব্দৰ প্ৰচলন হৈছিল। ইয়াতে আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন 1 ভাস্কৰ বৰ্মন, অপশ্যন 2 পুষ্য বৰ্মন, অপশ্যন 3 সমুদ্ৰ বৰ্মন, অপশ্যন 4 বল বৰ্মন।
তো ৰাইজ আপোনালোকক মই প্ৰশ্নটো দিলোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো যদি যোনে জানে সেইটো শুদ্ধ উত্তৰটো কমেণ্ট কৰিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই ইয়াৰ নেক্সট আপলোড কৰিম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তো আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।